পাৰ্ল হাৰ্বাৰৰ প্ৰতিশোধ আৰু হিৰোশ্বিমা নাগাসাকি। সমগ্ৰ বিশ্বই পাহৰিব নোৱাৰা গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ডসমূহৰ ভিতৰত লিটল বয় আৰু ফেটমেন নামৰ পাৰমাণৱিক বোমাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিৰ ওপৰত চলোৱা ধ্বংসযজ্ঞও আছিল অন্যতম। বিশ্বত পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা এই পাৰমাণৱিক বোমা বিস্ফোৰণৰ ফলত জাপানে হেৰুৱাব লগা হৈছিল হৃদপিণ্ডস্বৰূপ হিৰোশ্বিমা আৰু নাগাসাকি নামৰ চহৰ দুখন। এই বিস্ফোৰণৰ লগে লগে অন্ত পৰিছিল দ্বিতীয় মহাসমৰৰ। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ। যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো বজাবলৈ নাপাহৰিব, যাতে আমাৰ প্ৰতিটো ভিডিঅ' আপুনি সকলোতকৈ আগতে চাবলৈ পায়। যদি ভিডিঅ'টো আপুনি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। জুন 1945 চন। জাপানৰ হিৰোশ্বিমা চহৰৰ ওপৰেদি বৈ গৈছে মৃদু বতাহ। মানুহবোৰে নিজ নিজ কামলৈ বুলি ওলাই গৈছে। পথাৰত গৰু ছাগলীবোৰে আনন্দমনে ঘাঁহ বন খাবলৈ আৰম্ভ কৰিছে। সৰু ল'ৰা ছোৱালীবোৰ ব্যস্ত হৈ আছে পুৱা স্কুলৰ পাঠ গ্ৰহণত। ঠিক সেই সময়তে ইনোলা গে নামৰ মাৰ্কিন B-29 আকাশী যানখনত সংকেত ধ্বনি বাজি উঠিছিল। বতৰ সুন্দৰ, আক্ৰমণৰ বাবে সাজু হোৱা। এয়াই আমাৰ বাবে পাৰ্ল হাৰ্বাৰৰ প্ৰতিশোধৰ সঠিক সময়। লগে লগেই হিৰোশ্বিমাৰ ওপৰত আৰম্ভ হৈ গ'ল বিশ্ব কঁপোৱা সেই ভয়ানক আক্ৰমণ। পুৱা 8:15 ইনোলা গেৰ পৰা হিৰোশ্বিমাৰ ওপৰত নিক্ষেপ কৰা হ'ল বিশ্বৰ প্ৰথমটো পাৰমাণৱিক বোমা লিটল বয়। ক'লা ডাৱৰ এজাকে মুহূৰ্ততে ঢাকি ধৰিলে হিৰোশ্বিমাৰ আকাশ। ইয়াৰ 20-25 মিনিটৰ পিছতে সেই ক'লা ডাৱৰে আবৃত আকাশত প্ৰবল অগ্নিকাণ্ডৰ সৃষ্টি কৰিলে। ইয়াৰ পৰা উদ্ভৱ হোৱা অগ্নিস্ফুলিংগ সকলো ঠাইতে সিঁচৰিত হৈ পৰিল। অগ্নিকাণ্ডৰ লগে লগে আৰম্ভ হ'ল বিষাক্ত পদাৰ্থ মিশ্ৰিত ক'লা ধুমুহা। ধুমুহাৰ লগে লগে ভয়ানক গাজনি। ধুমুহা গাজনি আৰু অগ্নিপিণ্ডৰ লগে লগে আৰম্ভ হৈ গ'ল ক'লা বৰণৰ বিষবৃষ্টি। এই টোপালবোৰ য'তেই পৰিছিল তাতেই গছ বনবোৰ মৰি গৈছিল। খুব কম সময়ৰ ভিতৰতে চহৰখনৰ তাপমাত্ৰাও অতিপাত হ্ৰাস পাবলৈ ধৰিলে। মানুহৰ লগতে অন্য জীৱ জন্তুবোৰেও জাৰত থৰ থৰকৈ কঁপিবলৈ ধৰিলে। পাৰমাণৱিক বোমাই সৃষ্টি কৰা বিষাক্ত গেছ উশাহত সোমাই মানুহ আৰু জন্তুবোৰে মুহূৰ্তৰ ভিতৰতে আঁকোৱালি লৈছিল যন্ত্ৰণাকাতৰ মৃত্যুক। ইয়াৰ কেইদিনমান পিছত আমেৰিকাই জাপানৰ নাগাসাকি চহৰৰ ওপৰত নিক্ষেপ কৰিছিল দ্বিতীয়টো পাৰমাণৱিক বোমা ফেটমেন। হিৰোশ্বিমাৰ দৰে নাগাসাকিতো সেইদিনা চৌদিশে বাজি উঠিছিল মৃত্যুৰ কিৰিলি। আমেৰিকাই এই আক্ৰমণ চলাইছিল প্ৰতিশোধমূলকভাৱে। সহজ কথাত জাপানে আমেৰিকাৰ পাৰ্ল হাৰ্বাৰ ধ্বংস কৰাৰ প্ৰতিশোধ ল'বলৈকে আমেৰিকাই ধ্বংস কৰিছিল জাপানৰ এই দুখন চহৰ।
এই পাৰ্ল হাৰ্বাৰৰ বিষয়ে তলৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া হৈছে। এই লিংক খুলি আপুনি বিতংভাৱে জানিব পাৰিব পাৰ্ল হাৰ্বাৰ ধ্বংসৰ বিষয়ে। হিৰোশ্বিমা আৰু নাগাসাকিত আমেৰিকাই চলোৱা এই পাৰমাণৱিক আক্ৰমণত প্ৰায় 4 লাখ মানুহে প্ৰাণ হেৰুৱাইছিল। হিৰোশ্বিমাৰ সীমা আৰু নাগাসাকিৰ নাগা, এই শব্দ দুটা সংযোজন কৰি জাপানে পিছলৈ নিৰ্মাণ কৰিছিল নাগাসীমা নামেৰে এখন নগৰ। যাক নিৰ্মাণ কৰা হৈছে এই আক্ৰমণত মৃত্যুক সাৱটি লোৱা সকলৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে।